এই পৃথিৱীত মানুহৰ প্ৰিয় হ'ব গ'লেও কিন্তু অৰ্থনৈতিক যোগ্যতা লাগে। যাৰ ওচৰত অৰ্থ নাই তেওঁ কাৰো ওচৰতে প্ৰিয় হ'ব নোৱাৰে। কথাটো তিতা হ'লেও সত্য। মনত ৰাখিবা, কেতিয়াও তোমাৰ দুৰ্বলতা বেলেগক নজনাবা। আধা মানুহে তোমাৰ কষ্টটো বুজি নাপাব আৰু আধা মানুহে তোমাৰ দুৰ্বলতাৰ সুযোগ ল'ব। নিজৰ শৰীৰটোক প্ৰয়োজনতকৈ বেছি সজাব নালাগে, কাৰণ শৰীৰটো তোমাৰ জুইত পুৰি ছাই হৈ যাব অথবা মাটিৰ লগত মিহি যাব। সজাব হ'লে নিজৰ চৰিত্ৰক সজোৱা, কাৰণ মৃত্যুৰ পিছতো মানুহে তোমাক স্মৰণ কৰিব। জীৱনত কেতিয়াও যদি ভুল ট্ৰেইনত উঠি যোৱা তেন্তে পিছৰ ষ্টেচনতে নামি যোৱা, কাৰণ ট্ৰেইন যিমানেই দূৰত যাব তোমাৰ উভতি অহাৰ কষ্টটোও সিমানেই বাঢ়িব। জীৱনটো মমবাতি নহয়, তথাপিও নুমাই যায়। মনটো আইনা নহয়, তথাপিও ভাঙি যায়। সপোনবোৰ পাখি নহয়, তথাপিও উৰি যায়। মানুহবোৰ বতৰ নহয়, তথাপিও সময়ৰ লগত সলনি হৈ যায়। মূৰ্খ মানুহৰ জ্ঞান কম, নিষ্ঠুৰ মানুহৰ মায়া কম, শিশুসকলৰ হিংসা কম, সৎ লোকৰ বন্ধু কম, ভাল কথাত শুভেচ্ছা কম, সত্য কথাত বিশ্বাস কম, জ্ঞানী লোকৰ কথা কম, খঙাল মানুহৰ ধৈৰ্য কম, সুস্থ মানুহে খাই কম। এইবিলাক কিছু অপ্ৰিয় সত্য কথা, কিছু চৰম বাস্তৱতা। তিনিটা সুন্দৰ ঘটনা। এদিন সকলো গাঁওবাসী একজোট হৈ সিদ্ধান্ত ল'লে যে সিহঁতে বৰষুণৰ কাৰণে প্ৰাৰ্থনা কৰিব। সকলোৱে একেলগ হ'ল, মাথো এজন ল'ৰাই হাতত ছাতি লৈ আহিল। এইটোৱে বিশ্বাস। আমি যেতিয়া কোনো শিশুক ওপৰ ফালে দলিয়াই দিওঁ তেতিয়া তেওঁ হাঁহিব ধৰে, কাৰণ তেওঁ জানে আমি তাক আকৌ কোলাত ল'ম। এইটোৱে ভৰসা। প্ৰতিটো ৰাতি আমি যেতিয়া টোপনিত যাওঁ তেতিয়া কোনো নিশ্চয়তা নাই যে আমি পিছদিনা ৰাতিপুৱা সাৰ পাম নে নাই। তথাপিও আমি পিছদিনাৰ কাৰণে এলাৰ্ম লগাই ৰাখোঁ। হয়, এইটো আশা। মানুহৰ প্ৰতি মানুহৰ যেতিয়া বিশ্বাস কমিবলৈ আৰম্ভ কৰিলে তেতিয়া দুৱাৰ খিৰিকীৰ আৱিষ্কাৰ হ'ল। মানুহে যেতিয়া বিশ্বাসৰ ওপৰত আঘাত সানিবলৈ ধৰিলে তেতিয়া তলাৰ আৱিষ্কাৰ হ'ল। আৰু মানুহৰ ওপৰত মানুহৰ যেতিয়া বিশ্বাস উঠি যোৱা আৰম্ভ কৰিলে তেতিয়া CCTVৰ আৱিষ্কাৰ হ'ল। মনত ৰাখিবা, এই তিনিটা বস্তু কেতিয়াও ঘূৰি নাহে। সময়, কথা, সুযোগ। এই তিনিটা বস্তু কেতিয়াও হেৰুওৱা উচিত নহয়। শান্তি, আশা, সততা। এই তিনিটা বস্তুৰ পতন হয়। অহংকাৰ, মিছা আৰু হিংসা। এই তিনিটা বস্তু বহুতেই দামী। ভালপোৱা, আত্মবিশ্বাস আৰু বন্ধুত্ব। হয় বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল? ভাল লাগিলে লাইক কৰিব, কমেণ্টছ কৰিব আপোনাৰ মতামত, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।